নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো মই বিক্ৰম আজিৰ ভিডিঅটো বনোৱাৰ মোৰ ৰিজনটো হ'ল যে মই এটা সিৰিজ আৰম্ভ কৰিব বিচাৰিছো সেই সিৰিজটো হ'ব অসমৰ আধুনিক ইতিহাসৰ বিষয়ে আৰু যিসকলে সিভিল সাৰ্ভিসেছ প্ৰিপাৰেচন কৰি আছে তেখেতসকলৰ লগতে অসমৰ ইতিহাসৰ বিষয়ে যিসকলে জনাৰ ইচ্ছুক তেখেতসকলক উদ্দেশ্য ৰাখি এই ভিডিঅটো বা এই সিৰিজটো মই আৰম্ভ কৰিব বিচাৰিছো অসমৰ ইতিহাস বা আমি ইতিহাসৰ বিষয়ে কিয় অধ্যয়ন কৰা উচিত সেই বিষয়ে আজিৰ ভিডিঅটোত অলপ মই আপোনালোকক কম কিন্তু এটা কথা আপোনালোকক অনুৰোধ জনাব বিচাৰিছো যে মই যেটো সিৰিজ আৰম্ভ কৰিব বিচাৰিছো সেই সিৰিজটোৰ মূল উদ্দেশ্যটোই হ'ল আমাৰ অসমীয়া সমাজ যেটো কমপ্লেক্স এটা সোসাইটি সেয়েহে যাতে আমি অসমৰ ইতিহাসৰ যেটো মডাৰ্ন হিষ্ট্ৰি কেতিয়াৰ পৰা আৰম্ভ হৈছিল সেইটো যাতে আমি বুজি উঠি জিনবোৰ এতিয়া বৰ্তমান অসমে বহুকেইটা প্ৰবলেমৰ সংকটত ভুগি আছে ইতিহাসে সেইবোৰত কেনেকৈ মানে কন্ট্ৰিবিউশন আছিলে আগৰ সময়বোৰৰ মানে ক্ৰিয়া প্ৰক্ৰিয়াৰ ফলত সেই দিশখিনি আপোনালোকক পুংখানুপুংখভাৱে কিছু কথা জনোৱাৰ লগতে আমি যাতে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কেনেদৰে বৰ্তমান প্ৰজন্মই বা আমি আহিব লগা প্ৰজন্মই কেনেকৈ অসমক ইতিহাসৰ পাতত হৈ যোৱা ঘটনাবোৰৰ পৰা আমি শিক্ষা ল'ব পাৰোঁ সেই দিশবোৰ যাতে আপোনালোকক কিছু জনাব পাৰোঁ সেয়েহে মই এই উদ্দেশ্য ৰাখি সিৰিজটো আৰম্ভ কৰিব বিচাৰিছো মই তেতিয়াহে সাকসেছ হ'ব পাৰিম যেতিয়া আপোনালোকে মোৰ সিৰিজবোৰ যাতে অসমৰ ভিন্ন প্ৰান্তৰ মানুহে সেইখিনি চাব পাৰে so that আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'বোৰ তেখেতসকললৈ শ্বেয়াৰ কৰক বা WhatsAppত শ্বেয়াৰ কৰক যাতে তথ্য সহকাৰে অসমৰ মডাৰ্ন যেটো হিষ্ট্ৰি সেই পাৰ্টখিনি জনাব পাৰো হেতু এডুকেশ্যনেল পাৰপজো থাকিব এজ ৱেল এজ আমাৰ যেটো বৰ্তমান ৰাজনৈতিক কিছুমান সংকট অসমৰ সেই দিশবোৰো নিৰপেক্ষভাৱে কিছু তথ্য আপোনালোকক জনোৱাৰ চেষ্টা কৰিম ইতিহাস আমি কিয় পঢ়িব লাগে আমি যদি বৰ্তমান পৃথিৱীৰ মানে বৰ্তমান সময়ৰ সমসাময়িক ইতিহাসবোৰ যদি চাওঁ পৃথিৱীত যে বৰ্তমান দবদপাই থাকিব পৰা জাতিবোৰৰ ভিতৰত চাইনাকে ধৰি আৰম্ভ কৰি জাপানকে আৰম্ভ কৰি ইজৰাইলে কিয় আজি পৃথিৱীত দবদপাই থাকিব পাৰিছে বিকজ তেখেতসকলে ইতিহাসৰ পাতত হৈ যোৱা ঘটনাবোৰৰ পৰা তেখেতসকলে নিজক লাৰ্ণ কৰিছিলে নিজক শিকিছিলে সেয়েহে আজি বৰ্তমান সমসাময়িক মানে সময়ত তেখেতসকলে পৃথিৱীৰ অন্য প্ৰান্তটো তেখেতসকলৰ বিষয়ে জানিবৰ কাৰণে ইচ্ছুক জাগ্ৰত কৰাব পাৰিছে আমিও সেয়েহে বা সেই জাতিৰ বৰ্তমান সময়ত সন্মান থাকিব যোনে নিজৰ জাতীয় অভিমান ৰাখি মানে নিজৰ জাতীয় স্বাৰ্থক ৰাখি ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেখেতসকলে কাম কৰি আছে সেই জাতিয়ে বৰ্তমান বিশ্বত দবদপনি ৰাখিব পাৰিছে আমি যদি ভাল ভাৰতীয় হ'ব বিচাৰিলে প্ৰথমতে আমি ভাল এজন অসমীয়া নাগৰিক হ'বলৈ শিকিব লাগিব আৰু হেতি আমি কেতিয়া পাৰিম যেতিয়া আমি ইতিহাসৰ নিজৰ ইতিহাসটো আমি জানিবলৈ চেষ্টা কৰিম আৰু এজন ভাল অসমীয়া হ'ব লাগিলে আমি এজন অসমৰ যেটো জনগাঁথনি যেহেতুকে ইয়াতে ভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ হৈ থকা এখন ৰাজ্য সেয়েহে অসমৰ ইতিহাস খুব নিৰ্মমভাৱে বিশ্লেষণ কৰি যোৱাটো মানে চোৱাটো ভাল সো সেই গুটেইখিনি পাৰ্ট আমি মানে ভাল এজন অসমীয়া নাগৰিক হ'বৰ কাৰণে অসমৰ অন্যান্য জাতি জনগোষ্ঠী স্পেশালি আমাৰ যেটো ট্ৰাইবেল সমাজখন জানি লোৱাটো বহুতখিনিয়ে ইম্পৰ্টেন্ট কাৰণ মই সেইকাৰণে ক'ব বিচাৰিছিলোঁ গোপীনাথ বৰদলৈ যেটো দূৰদৰ্শিতা আছিলে সেয়েহে মানে যেটো মানে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া তেখেত আৰম্ভ কৰিছিলে তেখেতৰ দূৰদৰ্শিতাৰ কাৰণে এটা সময়ত নাগালেণ্ড মিজোৰাম মেঘালয় অৰুণাচল ইত্যাদি কৰি নৰ্থ ইষ্টৰ বহুত কেইখন ৰাজ্য অসমৰ এটা পাৰ্ট আছিলে বৃহত্তৰ অসমীয়া জাতিৰ এটা অংশ আছিলে কিন্তু পৰৱৰ্তী সময়ত আমাৰ মানে উন্মাদ জাতীয়তাবাদী বুলি যাক কোৱা হয় সেইটোৰ পৰিপ্ৰেক্ষিতত আমাৰ অসমীয়া জাতিৰ কেনেকৈ থানবান নহয় কেনেকৈ কিছুমান আমাৰ জনগোষ্ঠীয় লোকসকলে সেপাৰেট হ'বলৈ আৰম্ভ কৰিছিলে সেই দিশবোৰ আমি চালি জাৰি চোৱা উচিত মই নো ডাউট মই মিচিং হিচাপে প্ৰথম মানে মই ভাল অসমীয়া হ'ব বিচাৰিলে মই ভাল এজন মিচিং হ'ব লাগিব সো মিচিংসকলে মিচিঙৰ ইতিহাসটো ধৰি ৰাখিবলৈ চেষ্টা কৰাটো কেতিয়াও বিপদ হ'ব নোৱাৰে আৰু বড়োসকলৰ যেটো মানে সংস্কৃতি নিজৰ কালচাৰ ধৰি ৰাখিব বিচৰাটো এটা কেতিয়াও অসমীয়া জাতীয় গঠন প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হ'ব নোৱাৰে সো সেয়েহে আমি অসমীয়া জাতীয় গঠন প্ৰক্ৰিয়াটোক যদি সবল কৰি যদি ৰাখিব বিচাৰো তেতিয়া হলে প্ৰতিটো বিষয়বস্তু আমি নিৰ্মমভাৱে জনাটো উচিত কিয় সেই কথাটো মই ক'ব বিচাৰিছো এটা হ'ল আমি বৰ্তমান যুগত যেহেতুকে ডিজিটেল প্লেটফৰ্ম ইমান ফাষ্টকে গ্ৰো কৰি আছে বিভিন্ন সময়ত সোশ্যাল মিডিয়াত বিভিন্ন ধৰণৰ কুট মন্তব্য
জনগোষ্ঠীবোৰৰ ওপৰত বা অন্য জনগোষ্ঠীবোৰ বা বেলেগ ধৰণৰ যিবোৰ সমস্যাৰ গভীৰতাৰ ভিতৰত নোসোমাই আমি জাষ্ট বেয়া কমেণ্টবোৰ কৰিবলৈ আৰম্ভ কৰোঁ, তেনে কৰিলে আমাৰ অসমীয়া সমাজ গঠন প্ৰক্ৰিয়াত যথেষ্টখিনি বাধাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে আপোনালোকক মোৰ যিমানখিনি সীমিত নলেজ, সেই নলেজৰ জৰিয়তে যাতে আপোনালোকেও কিছু কথাত সজাগ হওক যে আমি যদি একগোট হৈ থাকোঁ, ৰাজনীতিবিদসকলে আমাক ডিভাইড কৰিব বিচাৰিলেও সেই ডিভাইডত আমি ভৰি নিদি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আমি অৰিহণা যোগাব পাৰিম। কাৰণ মই এটা কথা সেইকাৰণে বুজাব বিচাৰিছোঁ যে ৰাজনীতিবিদসকলে অসমৰ মানে ইতিহাসৰ পাতত কিছুমান ঘটনা হৈ যোৱা ঘটনাবোৰৰ ভিত্তিতেই তেখেতসকলে ৰাজনৈতিক মূলধন হিচাপে সেই ইছ্যুবোৰ সদায় আপোনালোকৰ ওচৰত প্ৰেজেণ্ট কৰিব, নিৰপেক্ষভাৱে কেতিয়াও তেখেতসকলে নকৰে। মই যিহেতুকে নিৰপেক্ষ ব্যক্তি হিচাপে আপোনালোকক ইতিহাসৰ পাতবোৰ, আপোনালোকৰ যোনবোৰ ঘটনা অসমৰ বৰ্তমান মানে জাতিৰ সংকট যাক কওঁ, সেইবোৰ কেনেকৈনো ব্ৰিটিছে ৰোপণ কৰি গৈছিলে সেই কথাবোৰ আপোনালোকক নিৰপেক্ষভাৱে কিছু তথ্য সহকাৰে আপোনালোকক জনোৱাৰ চেষ্টা কৰিম। উদাহৰণস্বৰূপে যদি আমি কওঁ, বাংলাদেশী সমস্যাই অকল বৰ্তমান সময়ছোৱাত যিটো উগ্ৰ ৰূপ লৈছে সেইটো এতিয়াৰ বুলি নহয়, গোপীনাথ বৰদলৈৰ দিনৰ পৰাই, ছাদুল্লাৰ দিনৰ পৰাই সেই সমস্যাটো ব্ৰিটিছে ৰোপণ কৰি গৈছিলে। এই যে কাশ্মীৰৰ সমস্যাবোৰ, এইটো ব্ৰিটিছে ৰোপণ কৰি যোৱা কিছুমান সমস্যা, সেই সমস্যাবোৰ যদি আমি সমাধা কৰিব বিচাৰিলে তাৰ ভিতৰত থকা গুৰিত থকা কাহিনীবোৰ মানে ইতিহাসে কেনেকৈ সেইবোৰ সমস্যাৰ সৃষ্টি কৰি গৈছিলে, ইতিহাসৰ পাতে কি কয়, ইতিহাসেনো কি কয়, সেই বস্তুবোৰ আমি জানি লোৱাটো অত্যন্ত দৰকাৰী। সেয়েহে আপোনালোকে যিমান পাৰে মোৰ চিৰিজবোৰ মানে যিটো চিৰিজ আৰম্ভ কৰিম সেইটো আমাৰ অসমৰ সকলো প্ৰান্তৰ মানুহে যাতে সেইবোৰ জানিব পাৰে এণ্ড দেন নিৰপেক্ষভাৱে যিকোনো ধৰণৰ সমস্যাৰ প্ৰতি তেখেতসকলৰ দৃষ্টিভংগী ৰাখিব পাৰে। চ' সেইখিনিকে কৈ মই মোৰ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। পৰৱৰ্তী সময়ত মই ব্ৰিটিছে যেতিয়া আমাৰ ইয়াণ্ডাবু সন্ধিৰ পিছত বাৰ্মাৰ ৰজাৰ লগত চুক্তি কৰাৰ পিছত অসমৰ যিটো মডাৰ্ণ হিষ্ট্ৰী আমি যিটো ক'ব পাৰোঁ, চ' সেইটো কেনেকৈ আৰম্ভ হৈছিলে, পৰৱৰ্তী সময়ত চিলেট কেনেকৈ অসমৰ পাৰ্ট হৈছিলে, সেই সকলোখিনি দিশ আপোনালোকৰ জনোৱাৰ চেষ্টা কৰিম। ধন্যবাদ। পৰৱৰ্তী আকৌ লগ পোৱাৰ আশাৰে আজিলৈ সিমানে সামৰণি মাৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি।